নমস্কাৰ মোৰ চেনেলত আপোনালোক সকলোকে ওয়েলকাম জনাইছোঁ আৰু আপোনালোকৰ মাজত আজি মই চাৰিযোৰ হাতেবোৰ চাদৰ মেখেলা লৈ আহিছোঁ। যদি ভিডিঅ'টো চাই ভাল লাগে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব। এই চাদৰখন এইটো হৈছে আচলৰ ডিজাইন আৰু এনেকৈ চাইডত বুটা দিয়া আছে, ডাঙৰ দীঘল আছে। নেক্সট দেখুৱাই আছোঁ মেখেলাখন, যিহেতু ভিডিঅ'টো বেছি দীঘল নকৰোঁ। এইখন হৈছে মেখেলা। নেক্সট আৰু এযোৰ দেখুৱাই আছোঁ। এইখনো আছে হালধীয়া টাইপৰ, এনেকৈ ৰঙাৰে বুটাবিলাক দিয়া আছে। ডাঙৰ দীঘল আহল বহল আছে, এইবিলাক ডাঙৰ দীঘলত কোনো প্ৰব্লেম নাপায় আপোনালোকে। গাৰ বুটাবিলাক এনেকুৱা ঘন ঘনকৈ দিয়া আছে, ছাইডলৈকে দিয়া আছে, যিহেতুকে ইয়াত ছাইড পাৰি বা পটি নাই, ব্লাউজ পিছো নাই। কি হ'লে চাদৰৰ কাষলৈকে দিয়া থকাৰ কাৰণে পটিৰ কোনো প্ৰয়োজন নাথাকে। এইখন হৈছে মেখেলা। এইখন মেখেলাখনো ধুনীয়া হয়, ডাঙৰ দীঘল হয়। আহল বহল আছে। মই কাপোৰবিলাক পঠাওঁ কুৰিয়াৰ DTDC দ্বাৰা। আপোনালোকে যিবিলাকে কেছ অন ডেলিভাৰী বিচাৰি থাকে তেখেতসকলে মোৰ ঘৰৰ পৰা আহি লৈ যাব পাৰিব। মোৰ ঘৰ হৈছে গুৱাহাটী শিলপুখুৰীত। যদি আপোনালোকৰ পচন্দৰ অনুযায়ী দামটোৰ লগত কাপোৰযোৰা পচন্দ হয়, তেতিয়াহ'লে আপোনালোকে মোৰ ঘৰৰ পৰা আহি লৈ যাব বিচাৰিব, যিবিলাকে কেছ অন ডেলিভাৰী বিচাৰি থাকে। আৰু যিসকলে অনলাইন বিচাৰে তেখেতসকলে অনলাইন শ্বিপিং চাৰ্জ এক্সট্ৰা হয় 1000 টকা। তেখেতসকলে কাপোৰযোৰৰ মূল্য হৈছে 800। গোটেই কেইযোৰৰ মূল্য 800 হয়। আপোনালোকে ল'ব বিচাৰিলে সেনেকৈ ল'ব পাৰিব, শ্বিপিং চাৰ্জটো এক্সট্ৰা হয়। আৰু যেতিয়া মই DTDCত যাওঁ তেতিয়া আপোনালোক কাপোৰটো পঠোৱাৰ লগে লগে এখন ৰিচিপ্ট দিয়ে। ৰিচিপ্টখনত ট্ৰেকিং নম্বৰ থাকে, আপোনালোকে তাতে ফোন কৰি ল'ব পাৰিব কাপোৰযোৰা কেতিয়া পায়। মই যিমানবোৰ কাপোৰ পঠাইছোঁ কোনো প্ৰব্লেম পোৱা নাই। আৰু এনেকুৱা মই দেখুৱাই আছোঁ কলপতীয়া কালাৰৰ, আপোনালোকক দেখুৱালোঁ। মেখেলাখন দেখুওৱা গ'ল, চাদৰখনৰ আগতে দেখুৱাইছিলোঁ। নেক্সট দেখুৱাইছোঁ এইযোৰ গুলপীয়া কালাৰৰ, পাতল গুলপীয়াত একদম পাতল কমলা কালাৰটো বৈ দিয়া হৈছে। কাপোৰযোৰৰ কালাৰটো ধুনীয়া কালাৰ আহিছে। বগা আৰু নীলাৰে বুটাবিলাক দিয়া হৈছে। দেখিছে কাপোৰযোৰ ডাঙৰ দীঘল আছে, আহল বহল আছে। ডাঙৰ দীঘল আহল বহলত কোনো প্ৰব্লেম নাপায়। আৰু বুটাবিলাকো ঘন ঘনকৈ দিয়া আছে। আৰু যিসকলে গুৱাহাটীৰ হৈ কেছ অন ডেলিভাৰী বিচাৰে তেখেতসকলে মোৰ পচন্দৰ অনুযায়ীহে কেছ অন ডেলিভাৰী দিয়া হয়। মই গুৱাহাটীৰ সকলো জেগাতে কেছ অন ডেলিভাৰী নিদিওঁ। যদিহে মোৰ ঘৰৰ ওচৰত হয় বা মই চিনি পোৱা জেগাৰ ভিতৰতে হয় তেতিয়াহ'লে কেছ অন ডেলিভাৰী দিয়া হয়। কিন্তু গুৱাহাটীৰ চব জেগাতে কেছ অন ডেলিভাৰীৰ ব্যৱস্থা কৰা হোৱা নাই এতিয়ালৈকে। আপোনালোকে মোৰ ঘৰত আহিব পাৰিব আৰু মোৰ ঘৰৰ পৰা ল'ব পাৰিব। এইখন দেখালোঁ মেখেলাখন। আজি মই আপোনালোকৰ মাজত এনেকুৱা 4যোৰ চাদৰ মেখেলা লৈ আহিছিলোঁ। আৰু ভিডিঅ'টোত মই বেছি দীঘল কৰি দেখুৱাই থকা নাই। কাৰোবাৰ যদি কিবা সুধিবলগীয়া থাকে আপোনালোকে মোক হোৱাটছআপ কৰিব, স্ক্ৰীণত যিহেতুকে নম্বৰ থাকিব। আজিলৈ বাই।